এইখিনিতে দিব বিচাৰিছোঁ এটি ব্ৰেকিং নিউজ বলিউড বাৰ্তাৰ সমুদ্ৰবিন্দক জনাব বিচাৰিছোঁ এটি ব্ৰেকিং নিউজ নগাঁৱৰ কঠীয়াতলী গজৰাজৰেদি নিশা হ'লে এই কঠীয়াতলীত এতিয়া বিভিন্ন স্থানত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী পুনৰবাৰ জনাইছোঁ সমুদ্ৰবিন্দক এটি ব্ৰেকিং নিউজ নগাঁৱৰ কঠীয়াতলীত বৰ্তমান এতিয়া গজৰাজৰ আতংক নিশা হ'লে এতিয়া কঠীয়াতলীৰ বিভিন্ন স্থানত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে কৰ্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হৈ নিজ কঠীয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ মুক্ত বিচৰণ আতংকিত হৈ পৰিছে গাঁৱৰ ৰাইজ হাতী খেদাত ব্যৰ্থ হৈছে নগাঁৱৰ বন বিভাগ বন্যহস্তীৰ ওপৰত অতিষ্ঠ হৈ নগাঁৱৰ কঠীয়াতলী কন্দলী ননৈ ৰাঙলু গমাৰিয়াটি কছাৰী গাঁৱৰ লগতে 10খনৰ অধিক গাঁও এতিয়া বিপদমুক্ত হোৱা নাই জানিব পৰা মতে বিগত এমাহ ধৰি দিনে নিশাই উপদ্ৰৱ চলাই বন্যহস্তীৰ জাকে এফালৰ পৰা পকা ধান খাই তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা পকা ধান অৱশেষত উপায়ন্ত হৈ নিশা পথাৰত পুৰুষ মহিলা একেলগে পহৰা দিয়াত ব্যস্ত হৈ পৰা দেখা যায় আগন্তুক দিনত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক বৰলুইত বাৰ্তা আমি এয়া পথাৰত এতিয়া পহৰা দি আছোঁ আজি ৩-৪ ৰাতি ধৰি মানুহৰ টোপনি নাই হাতী বহুত কষ্ট হৈছে এতিয়া সোণগুটি চপোৱা সময়ত ৰাতি দিনত কাম কৰি পেলাই ৰাতিয়ে মানুহে হাতীৰ পহৰা দিবলগীয়া হৈছে হাতী খেদিবলগীয়া হৈছে পথাৰৰ মাজত এতিয়া 9টা-10টা বজাত ৰাতি আমি এতিয়া হাতী খেদিবৰ কাৰণে আমি এই পথাৰৰ মাজত আছোঁ চাৰিওফালে মানুহ জুই জ্বলাইছে কোনোবাই কিবা কৰিছে গোটেই মানুহ পথাৰত গতিকে কি ক'ম ৰাইজৰ দুখ কষ্টৰ কথা কোনে বুজিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে কোনো সঁহাৰি নাই এই জুমমুৰ আহোম গাঁও মহগড় নিজ কঠীয়াতলী গোটেই গাঁৱৰ ৰাইজ একদম পথাৰে পিনা পিন্দি হাতী খেলি আছে গতিকে কি ক'ম আৰু ক'বলগীয়া একো নাই ইয়াকে কৈছোঁ আৰু